আহক আমি অসম সাহিত্য সভাৰ অধিৱেশনস্থলীলৈ আগবাঢ়ো। অসমৰ জাতীয় জীৱনৰ বাটকটীয়া স্বৰূপ অসম সাহিত্য সভা অধিৱেশনখন অতি জাকজমকতাৰে অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ মূল বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে অসমৰ আপুৰুগীয়া সম্পদ গড়ৰ চিহ্নৰে চিহ্নিত মূল তোৰণখন। বাঁহ বেতেৰে নিৰ্মিত চালে চকুৰোৱা এক নান্দনিক দৃশ্য। পথৰ দুয়ো কাষতে আঁৰি থোৱা আছে অসম সাহিত্য সভাৰ মূল কৰ্ণধাৰসকলৰ একোখনকৈ আলোকচিত্ৰ। কি যে বিচিত্ৰ! সাহিত্য সভা দৰ্শনাৰ্থীসকলৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিছে। একোখনকৈ চেলফি তোলাৰ অৱকাশ যেন নাই সাহিত্যপ্ৰেমী ৰাইজৰ। এক অবিৰাম যাত্ৰা। চাৰিওফালে ফুৰে সজ্জিত এখন পুষ্প দলিচাহে যেন আঁৰি থোৱা আছে। কিছু দূৰতে আছে অসম সাহিত্য সভাৰ মূল পতাকাখনৰ ঢাপটো। অ মোৰ আপোনাৰ দেশ গীতটিৰে মুখৰিত হৈ উঠে অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ স্থলী। কি যে নান্দনিক দৃশ্য, দেহ মন পুলকিত হৈ উঠে। অসম সাহিত্য সভাৰ বজালী অধিৱেশনৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে গ্ৰন্থমেলা, বিজ্ঞান মেলা, বাণিজ্য মেলা আদি কৰি প্ৰদৰ্শনীৰ বিভিন্ন অনুষ্ঠান আয়োজনৰ মাজত ৰাইজৰ হেতাপুৰা ভিৰ। চাৰিওফালে এক মনোৰম দৃশ্যৰে বজালী অধিৱেশনখনত প্ৰতিনিধিসকলৰ বাবে থকা মেলা খোৱা সকলো সুবিধাই ৰাখিছে। অসম সাহিত্য সভাৰ অধিৱেশনস্থলীত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নাম প্ৰসংগ, নাট বুৰঞ্জী সন্মিলন আৰু একোখনকৈ মুকলি কবি সন্মিলনৰ আয়োজন কৰিছে। প্ৰদৰ্শনীৰ মূল আকৰ্ষণীয় হৈছে বাঁহ বেতেৰে সজ্জিত এটা সুন্দৰ জাপি। সাহিত্য সভাৰ মূল মঞ্চৰ সাংস্কৃতিক অনুষ্ঠানত আমি উপভোগ কৰোঁ। প্ৰতিভাৱান কবিসকলে যাতে তেওঁলোকৰ নিজৰ নিজৰ কবিতাসমূহ পাঠ কৰিব পাৰে। বহু কবিৰ লগতে যেন ময়ো এটি কবিতা পাঠ কৰোঁ। নমস্কাৰ। কবিতাৰ শিৰোনাম বৈ আহা মোৰ বুকুলৈ। উজাকুৰি ৰাতিৰ গভীৰতাবোৰ মোৰ উমাল বুকুত সাঁতুৰি নাদুৰি জীপাল কৰা তোমাৰ প্ৰণয়ৰ ডেউকা মেলি উশাবোৰ মেঘ হৈ নামে। বুকুৰ কোঠালি তপত তেজপুৰ কুহি কুহি এতিয়া চাগে তুমি ভাগৰুৱা। তুমি এতিয়া তুমি হৈ আছনে? হেৰাই যোৱা সপোনবোৰ বুকুতে গুজি ধোৱা। ফাগুন তুমি এফাকি কবিতাৰ মালিতা হৈ বৈ অহা মোৰ বুকুলৈ। ধন্যবাদ।